Hey guys, good morning and welcome back to my new vlogs. তো বহুত দিন vlog দিয়া নাছিলো তো আজি এটা vlog দিম বুলি ভাবিলো তো আজি আমি গৈ আছো বাৰেগাঁও waterfall চাবলৈ গৈ আছো লগতে গা ধুবলৈ গৈ আছো লগতে মোৰ ৰমেন আছে সো মই বাইক চলাই আছো কাৰণ মই আজি vlogটো ভালকৈ ষ্টাৰ্ট কৰিব নোৱাৰিলো সেই কাৰণে মই আজি ভয়েস ওভাৰ কৰি কথাবিলাক কৈ আছো তো আমি গৈ আছো তো গাইজ ফাইনেলি আমি বাৰেগাঁও আহি পালোঁ বহু সময়ৰ মূৰত তো এতিয়া আমি বাইক পাৰ্কিং কৰিলোঁ আৰু গেটৰ ভিতৰত সোমালোঁ 10 টকাকৈ টিকট কাটিলোঁ তাৰপিছত আমি যাই আছোঁ ভিতৰত তো আজি বেছি মানুহ নাই অৱশ্যে আমি যে মানডে আহিছোঁ চ' সেনেকৈ মানুহ নাই আমি টাইমটো আমাৰ সোনকালে আহিছোঁ 10টা বজাত আহি পাইছোঁ চ' দেখিছোঁ দেখিছে মানুহ গা ধুই আছে তো গৈ আছোঁ চাই থাকক হেইয়া মৰবা লাগছি তো গাইজ আহি মেইন ডেষ্টিনেশ্যন প্লেচলৈ আহি পালোঁ চ' মানুহবোৰে গা ধুই আছে ভাল দিয়েছিল